নমস্কাৰ, মই ৰূপজ্যোতি। মোৰ ফেচবুক আৰু ইউটিউব চেনেলৰ সমূহ শুভাকাংক্ষীক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আগন্তুক বৰ্ষটো যে সুখ শান্তি সমৃদ্ধিৰে ভৰি পৰে, লগতে পৰিয়ালৰ সকলোৰে সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু আপোনালোকৰ বিহুৰ একদম বহুত মৰম আৰু পুনৰ শুভেচ্ছা জনাইছোঁ। ভালে থাকক সকলো। আৰু আপোনালোকক বহুত বেছি ধন্যবাদ। এই পাৰ হৈ যোৱা বছৰটোত আপোনালোকে মোক বহুত বেছি মৰম দিলে, তাৰ বাবে পুনৰ হৃদয়ৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু কম দিনৰ ভিতৰতে মোৰ ইউটিউব চেনেলটোত যিহেতু আপোনালোকে বহুতখিনিয়ে ছাবস্ক্ৰাইব কৰি দিলে, যিহেতু মই বহুত বছৰৰ পৰা এটা বেলেগ এটা একাউণ্ট চাই আছিলোঁ, কিন্তু সেইটোত বহুতখিনি ভুল হোৱাৰ কাৰণে একাউণ্টটো মই আগবঢ়াই নিব নোৱাৰিলোঁ। পুনৰ এটা খুলিছিলোঁ আৰু 1 মাহতে 1300 ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈছে। সেইটো মোৰ বাবে বহুত ভাল লগা এটা খবৰ। আৰু আপোনালোককো জনালোঁ, এই বৰ্ষটোত সঁচাকৈ বহুত বেছি মৰম দিলে, আৰু আহি থকা নতুন বছৰটোতো আপোনালোকে যাতে মৰম দিয়ে তাৰে কামনা কৰিছোঁ। আৰু বাকী আপোনালোক ভালে থাকক। বিহুৰ যা যোগাৰ কেনে চলিছে নিশ্চয় কমেণ্ট কৰি জনাব। আমাৰ বিহুনো কি ক'ম আৰু, এইফালে ৰভা দেখিছেনে, একদম ধুনীয়া ভাল খবৰ এটা। মোৰ ভালো লাগি আছে, বেয়াও লাগি আছে। আৰু বেয়া বহুত লাগিছে, ভালো লাগিছে দেই। কিন্তু কিহৰ কাৰণে মই নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। ভাল লগা বেয়া লগা এটা মিঠা অনুভৱ মানে পিছত মই নেক্সট ভিডিঅ'ত নিশ্চয় আপোনালোকক জনাম। আৰু বিহু ইমান ভালকৈ আয়োজন কৰা নাই, যিহেতু বেলেগ এটা কৰ্ম আছে ঘৰত, সেইকাৰণে মানে ইমান এটা হেৰি হোৱা নাই। আৰু আজি হৈছে উৰুকা, আৰু বহাগ বিহুৰ উৰুকা। ইফালে বতৰটো হৈছে বেয়া। আজি ৰাতিপুৱাৰ পৰা পুৰা বৰষুণ দি আছে তেজপুৰত। আপোনালোকৰ ফালে বাৰু বতৰ কেনেকুৱা কমেণ্ট কৰিবচোন। দেখিছে নাই, আমাৰ ইয়াত বতৰ বেয়া বাৰুকে। এইখন ৰভাখন আছিলে কাৰণে মই অলপ কাপোৰ ধুইছিলোঁ, একদম ইয়াতে মেলি থৈছোঁ। এইটো মোৰ কিন্তু বহুত ধুনীয়া সুবিধা হৈছে দেই। তাৰপাছত বতৰ চতৰ একেবাৰে বেয়া। বজাৰো কৰিবলৈ আছিলে, যাব লাগিব অকণমান দেৰিকৈ। আৰু পিঠাগুড়ি এইকণত ঢেঁকী নাই, মই মেলত যাব লাগিব পিঠাগুড়ি খুন্দিবলৈ। তিল পিঠা বনাব নোৱাৰি এনেকুৱা বিহুৰ ছিজনত, খুব বেছি ঘৰলৈ মনত পৰে। আৰু গৰু বিহুৰ দিনাখনো বিহু নাই, উৰুকাতো এয়া তিল পিঠাকেইটা নবনালে কিবা বিহু নালাগে। আৰু এনেকৈয়ে চলি যাব, দোকানৰ পৰা কিনি আনিব লাগিব। আৰু পুনৰ আপোনালোকলৈ বিহুৰ শুভেচ্ছা জনালোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ এই সৰু পৰিয়ালটো যাতে এই নতুন বৰ্ষটোত সুখ শান্তিৰে সমৃদ্ধিৰে একদম ধুনীয়াকৈ বছৰটো পাৰ কৰিব পাৰে, তাৰ বাবে পুনৰ আপোনালোকক কৈছোঁ আশীৰ্বাদ কৰিব। আৰু মোৰ যাতে ফেচবুক আৰু ইউটিউব পেজটো যাতে মই ভালদৰে, ইউটিউব একাউণ্ট আৰু ফেচবুক পেজটো যাতে মই ভালদৰে আগুৱাই নিব পাৰোঁ, তাৰ বাবে আপোনালোকে আশীৰ্বাদ কৰিব। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই। আপোনালোক ভালে থাকক, বিহু খাবলৈ আহিব দেই।